তো হেল্ল' বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। তো আজি যাবলৈ ওলাইছোঁ মাগুৰী বিল পাৰ্ট 2। আগতে এবাৰ গৈছিলোঁ, আকৌ আজি এবাৰ যাওঁ। আজি মানে এটা বিশেষ কামত গৈ আছোঁ। আজি আমাৰ অপূৰ্বছ লাইভ ইউটিউব চেনেলৰ এটা শ্বুটিং আছে। তো শ্বুটিংটো আমি আজি কৰিবলৈ গৈ আছোঁ, লগতে পৰাগো আহিছে আজি মজা হ'ব ফুল। মানে আপোনালোকে ধামাকাদাৰ ভিডিঅ' বনিব, আপোনালোকে চাই থাকক। পৰাগ শইকীয়া ব্লগ আপোনালোকে চাই যাওক, মৰম দিব অলপ। তো লগ পাই আছোঁ জেগাত। তো বন্ধুসকল, হেলমেট পিন্ধি গৈছোঁ, কাৰণ হেলমেট পিন্ধাটো বাধ্যতামূলক হৈ গৈছে এতিয়া। আৰু অপূৰ্ব হেলমেট লৈ গৈছে, এতিয়া পিন্ধা নাই। আৰু এইটো ৰাস্তাটো মেইন ৰাস্তা নহয় যিহেতু, পিন্ধিব অলপ আগত। এয়া আগত গৈ আছে JCB। আৰু এতিয়া আমি ভেৰজান বৰাজান পদুমণি অভয়াৰণ্যখন পাৰ হৈ মতাপুং মাগুৰী বিলত পামগৈ লাহেকৈ। আৰু ইয়াৰ সম্পূৰ্ণ ডিটেইলছ মোৰ আগৰটো ভিডিঅ'ত দিয়া আছে। এইটো হৈছে মতাপুং মাগুৰী বিল পাৰ্ট 2। এইটো হৈছে পাৰ্ট 2। আৰু এটা আমি বিশেষ কামত গৈ আছোঁ, মানে অপূৰ্বই শ্বৰ্ট ফিল্ম বনাই, তাৰ নিজৰ চেনেলত শ্বৰ্ট ফিল্মৰ শ্বুটিং আছে কাৰণে গৈ আছে আৰু নিজৰ কামত। আৰু মই মোৰ ভিডিঅ' বনোৱা কামত গৈ আছোঁ। আৰু এতিয়া আমি লাহেকৈ ভেৰজান অভয়াৰণ্যখনত সোমাবলৈ লৈছোঁ। এয়া হৈছে ভেৰজান বৰাজান পদুমণি অভয়াৰণ্য। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাওক। এয়া আমাৰ ডাইৰেক্টৰ বাবু অপূৰ্ব ভৰালী শ্বুটিং কৰি আছে। মোৰ শ্বুটটো হৈ গ'ল, শেষ হৈ গ'ল। তাৰপিছত এইফালে আমাৰ নাট্যকাৰ এইফালে শ্বুটিং কৰি থকা হৈছে। তাৰপিছত মোৰ শ্বুটিং শেষ হৈ গ'ল অলৰেডি। অপূৰ্ব লাইভছ বুলি কয় চেনেলটো, তাত আহিব চিনেমাখন। এয়া মাগুৰী বিল পাই গ'লোহি। এইফালে এইটো এটা বেলেগ এটা ঘাট মাগুৰী বিলৰ। ইয়াৰ আগৰ ভিডিঅ'টোত মই বেলেগ এটা ঘাটত গৈছিলোঁ, আৰু অপূৰ্ব সিহঁতি শ্বুটিং কৰিব আহিছে। আমি এতিয়া যোনফালে আছোঁ, এই জেগাটো হৈছে মতাপুং। এইখন আছে মতাপুং বিল, আৰু আগত আছে মাগুৰী। দুইখন মিলি মতাপুং মাগুৰী বিল হয়। ইয়াৰ বিষয়ে মই সম্পূৰ্ণ কৈ থৈছোঁ আগৰ ভিডিঅ'টোত। আমি আছোঁ এতিয়া মতাপুং চাইডে, ইয়াত অপূৰ্ব সিহঁতি শ্বুটিং কৰিব। আৰু বন্ধুসকল, এতিয়া মাগুৰী বিলত পালোহি আমি। আৰু এটা মাগুৰী বিলৰ এইটো এটা বেলেগ এটা ঘাট ন? এইটো বেলেগ এটা ঘাট মাগুৰী বিলৰ। এতিয়া অলপ ঘাটটো বহুত ধুনীয়া কৰিলে। আপোনালোকে যদি আগতে আহিছিলে তেতিয়াহ'লে এইটো চাওকচোন, এতিয়া অলপ ধুনীয়া কৰিলে। আৰু নতুনকৈ এইটো ঘৰো বনালে। পৰাগ দাদা এতিয়া ঘৰটোৰ ওপৰলৈ উঠি গৈছে। বহুত ধুনীয়া বতাহ আহি আছে। আছে। জুলাইত আহিছিলোঁ, চৰাই দেখিবলৈ পোৱা নাছিলোঁ, কিন্তু এইবাৰ চাগে বিদেশী চৰাই বা এনেকুৱা বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই দেখিবলৈ পাম চাগে আজি। আৰু এইফালে আছে কি বুলি কয় এখন পেডেল বট আছে। ভৰি যাম নিচিনা লাগিছেচোন। নপৰোঁ। কেমেৰাটো ধৰি দিছিলে আমাৰ উৰ্মিলা চেতিয়া। চোৱা নাই। বন্ধুসকল, ইয়াত মানে দুখন আছে পেডেল বট, আৰু এখন আছে স্পীড বট, যিখন মানে মেচিন দি চলা হয়। আৰু মেচিনটো এই দাদাই বনাই আছে, কিবা মেৰামতি কৰি আছে, অলপ বেয়া হৈছে। আৰু দাদাৰ পৰা পাৰ্মিশ্যন লৈ ল'লোঁ। এতিয়া আমি মানে পেডেল বটত উঠিম, এপাক ঘূৰিম মাগুৰী বিলত, ভাল লাগিব। ইয়াৰ আগৰ পৰা আমি নাৱত ঘূৰিছিলোঁ আগৰ ভিডিঅ'টোত। তো এবাৰ আমি পেডেল বটত ঘূৰিম। মোৰ লগত কোন যায় নাজানো, আৰু চাই যাওক আপোনালোকে, দেখা যাব। আৰু ইয়াত ধুনীয়াকৈ এটা ছাতি টাইপ এটা ধুনীয়াকৈ বনাই থোৱা আছে, এটা জুপুৰি এনেকৈ। আৰু ইয়াত ধুনীয়াকৈ চকী পাৰি থোৱা আছে। এয়া আমাৰ ব'ট ৰেডি হৈ গ'ল, আৰু ভণ্টিয়ে এইখন অকলে চলাম বুলি কৈছে, আৰু মই এইখন অকলে। চাগে অপূৰ্ব আহিব পাছত, আহি থাকিব, শ্বুটিং কৰি আছে। মই অলপ ফুৰোঁ, তাৰপিছত অপূৰ্বৰ লগত ফুৰিম। তো পেডেল ব'ৰ্ড ষ্টাৰ্ট দি দিলোঁ এতিয়া। আৰু ফাৰ্ষ্ট টাইম চলাইছোঁ, আইডিয়া পোৱা নাই। যেনি তেনি গুচি গৈছে, কোনফালে কাটিব লাগিব একো আইডিয়া পোৱা নাই। আৰু এনেকৈ মেটেকা লাগি ধৰিছে এতিয়া। একো নাই বাৰু, কিন্তু পৰি যোৱা একো চান্স নাই। পানীত উপঙি থাকে ধুনীয়াকৈ। তো বাকী আগলৈ চাই যাওক আপোনালোকে। এয়া ষ্টাৰ্ট দিছোঁ, কিন্তু মেটেকাখিনিৰ পৰা যাব পৰা নাই। মানে হেণ্ডেলডাল মই আইডিয়া পোৱা নাই কোনফালে কাটিম। গাড়ী বা বাইক নহয় এখন, তো অলপ দিগদাৰ মানে কাটিবলৈ, পোনাবলৈ। বতাহো দি আছে, বতাহৰ ওপৰতো ডিপেণ্ড কৰে কোনফালে যাব। এনেকৈ পেডেল ঘূৰাই আছোঁ, গৈ আছে আগলৈ লাহে লাহে। চাই যাওক আপোনালোকে, মজা হ'ব। এয়া মেটেকাখিনি ফালি ওলাই আহিলোঁ যেনে তেনে, আৰু আগতো মেটেকা আছে। এফালে কাটি মেলি ধুনীয়াকৈ আগলৈ ওলাই যাম বুলি ভাবিছোঁ। এতিয়া কি হয় দেখা যাওক। বহুত কষ্ট চলাবলৈ, কষ্ট মানে বেছি কষ্ট নাই, কিন্তু এই কাটোতে মানে টাৰ্ণিংকেইটা লওঁতে কষ্ট, বহুত দিগদাৰ। টাৰ্ণিংকেইটা কোনফালে যাব একো ধৰিব নোৱাৰি, আৰু বতাহৰ কাৰণে অলপ দিগদাৰী হয়। এতিয়া বেগ লৈছোঁ, আকৌ যাওঁ আগলৈ। এইফালে চৰাই উৰি আছে, কি চৰাই নাজানো, চাগে ইয়াত বিভিন্ন প্ৰজাতি দেশী বিদেশী চৰাই পোৱা যায়। মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত। আৰু এইটো মাগুৰী বিল পাৰ্ট 2 হয়। আৰু যোৱা আগৰ ভিডিঅ'টোত মই জুলাই মাহত আহিছিলোঁ, তো কোনো ধৰণৰ চৰাই দেখিবলৈ পোৱা নাছিলোঁ।
কিন্তু এইবাৰ ঠাণ্ডা দিনত আহিছোঁ ডিচেম্বৰ মাহত জানুৱাৰী মাহত তো এইবাৰ চাগে চৰাই দেখিবলৈ পাম ফাইনেলি নাওখন উলিয়ালোঁ অশেষ চেষ্টা কৰি বহুত ভাগৰ লাগি গ'ল বহুত কষ্ট হ'ল হেৰি ঠেলি মানে পেডেল মাৰি উলিয়ালোঁ আৰু এতিয়া যাম মাজলৈ চাই যাওক আপোনালোকে তো এয়া গৈ আছোঁ পেডেল বোট চলাই অকলে এবাৰ স্পীড গৈছে অথনি যোৱা নাছিলে পূৰা লাহে গৈ আছিলে ভাল লাগিছে অকলে অপূৰ্ব শ্বুটিঙত বিজি ইফালে পাছফালে তো মই এতিয়া নাজানো কিমান দূৰ যাওঁ মইতো গ'লে গৈয়ে থাকোঁ আৰু আজি চাগে চৰাই দেখিবলৈ পাম বিদেশী বিভিন্ন চৰাই চাওঁ এই আগত চৰাই কিছুমান ৰৈ আছে বাৰু দূৰৈত তো মোৰ মোবাইল কেমেৰা দি ইমান দূৰলৈকে জুম নহ'ব এয়া মানুহবিলাকে মাজত মাছ পুহিবৰ কাৰণে চাগে এনেকৈ মানে ভেটা দি ৰাখিছে তিনিচুকীয়া জিলাৰ বাৰকুই নামৰ অঞ্চলত আছে এই জেগাটো মই আগতে ইয়াৰ সম্পূৰ্ণ ডিটেইলছ আগৰ ভিডিঅ'ত দি থোৱা আছে আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে আৰু তিনিচুকীয়া মানুহে ইয়াৰ বিষয়ে জানেই তো বাকী তিনিচুকীয়াৰ বাহিৰৰ মানুহবিলাকে চাগে ইয়াত খুব কমেই আহিছে চাগে আৰু বিদেশী পৰ্যটক আহে ইয়াত বহুত মই উঠাবলৈ লৈছোঁ উঠিলে দেই ফুল উঠালোঁ বোৰ আচলতে পদুম ফুলহে হয় ভেট ফুল নহয় দূৰৰ পৰা মই ধৰিব পৰা নাছিলোঁ ইয়াত ধুনীয়াকৈ পদুম ফুলবিলাক বিলত ফুলি আছে এনেকৈ চবফালে পদুম ফুল ফুলি আছে গোটেই সম্পূৰ্ণ বিলখনত পদুম ফুল ফুলি আছে এনেকৈ ধুনীয়াকৈ পেডেল বোট মজা লাগিছে অকলে আহিছোঁ বাকীবিলাক শ্বুটিঙত বিজি চাগে পাছত আহিব মই নাজানো তো এতিয়া মই অকলে আহিছোঁ ভাল লাগিছে যলৈ মন যাওঁ তালৈকে গৈ থাকিম পূৰা মাজলৈকে আগত আছে সোণালী হাঁহ একদম মোৰ নিচেই ওচৰত আছে মই দেখুৱাই আছোঁ আপোনালোকক সেই আগত সোণালী হাঁহ উৰি গ'ল এয়া সোণালী হাঁহ মোৰ চকু আগেদি উৰি গৈছে এয়া আপোনালোকে দেখিছে খুব ধুনীয়া সোণালী হাঁহ আৰু বিভিন্ন চৰাই চিৰিকটি উৰি আছে ইয়াত খুব ভাল লাগিছে খুব এটা মনোমোহা পৰিৱেশ ভাল লগা পৰিৱেশ আপোনালোকে চাই যাওক আগলৈ আৰু মোক মৰম দি যাব যোনে নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু অকণমান মৰম দিব আৰু ছাবস্ক্ৰাইব কৰি চৰাইটো অথনিৰ পৰা ওপৰত ডাংডালত ৰৈ আছে বেচেৰাটো উৰিয়ে যোৱা নাই কি কৰিছে এয়া মেটেকা ফালি গৈ আছোঁ আগলৈ বহুত ডাঠ মেটেকা আগলৈ নগৈছে এতিয়া আকৌ পিছ বেক কৰি আকৌ আগলৈ গৈছোঁ ঘূৰি যা নুঘূৰিছে বৰ দিগদাৰ আছে মেটেকা যাবলৈ দিয়া নাই আকৌ পিছ বেক কৰিব লাগিব এতিয়া ভ্ৰুং পিছ বেক সজাওঁ বাকী গ্ৰুপবিলাক আছে তাত আৰু মই সেই চাইডে এনেকৈ ঘূৰি এইফালেদি আহিলোঁ ইয়াত আছে নাওখন আৰু মই আছোঁ আৰু এইফালে কোনফালে যাম মই ভাবি পোৱা নাই কোনফালে যাওঁ আগলৈ যাবলৈ মন গৈছে আকৌ আগলৈ গৈ আছোঁ কিবাকিবি চৰাই দেখিম নেকি এয়া মই আকৌ ৰাইট চাইডে টাৰ্ণিং কৰিছোঁ আৰু হেণ্ডেলডাল থৈছোঁ বাওঁ চাইডে থ'লে গাড়ীখন নাওখন সোঁফালে যাব বহুত দিগদাৰী ঘূৰাবলৈ বহুত দিগদাৰী আৰু টাৰ্ণিং ল'বলৈ হ'লে বহুত আগৰ পৰা টাৰ্ণিং লৈ আহিব লাগে সোনকালে জেগাত টাৰ্ণিং নলয় এইটো এটা অকণমানি চৰাই এটা দেখিছোঁ আগত অকণমানি পানীত উপঙি আছে কেমেৰাত দেখিবলৈ পোৱা গৈছে নাই মই ধৰিব পৰা নাই ৰ'দটো পৰি আছে কাৰণ চকুত এইটো অকণমানিকৈ চৰাই আকৌ জেগালৈ যাওঁ ইমানকণে ঘূৰিলোঁ আৰু সিহঁতে যাওঁ বুলি কৈছে তো মাতিছে এতিয়া আৰু ৰাতিপুৱাই ওলাই অহা আজি সময়ো হৈছে আহোঁতে যোনফালেদি আহিছিলোঁ সেই চাইডেদিয়ে যাম কাৰণ এইফালেদি নাযাওঁ এইফালে মেটেকা অলপ বেছি আছে কাৰণ নাওখন আকৌ লাগি ধৰিব তো অহা বাটেদি আকৌ ঘূৰি যাওঁ তো চাই যাওক আপোনালোকে আকৌ এই জেগাটোলৈ আহিলোঁ আৰু অপূৰ্ব যাম বুলি কৈছে মই অপূৰ্বক নিবলৈ আহিলোঁ মই অকলে ঘূৰি আহিলোঁ এতিয়া অপূৰ্বৰ লগত গৈ আছোঁ অপূৰ্ব পেডেল মাৰি আছে এডাল সোঁফালে বাওঁফালে যায় সোঁফালে যায় আৰে সেইৰ কাৰণে জানে মেটেকা সেইকাৰণে মই ডাঙৰ আনো বুলি কৈছিলোঁ এই ডাঙৰ হ'লে ভাল হ'ব মেটেকা গুচাওক তো বন্ধুসকল এতিয়া অপূৰ্বক লৈ আহিলোঁ আকৌ মই এপাক ঘূৰি আহিলোঁ এতিয়া অপূৰ্ব পেডেল মাৰি আছে কেনেকুৱা লাগিছে অপূৰ্ব ব্লগছ নবনোৱা তুমি মই ভাগৰি গ'লোঁ পেডেল মাৰি আছোঁ এতিয়া অপূৰ্বক লৈ যাওঁ পুৰা ট্ৰাইপড লগাই লৈছোঁ এইফালে আছে অপূৰ্ব লাইভ পৰাগ শইকীয়া মোৰ চেনেলৰ নাম আৰু আজি এনেকৈ দিনটো উপভোগ কৰিছোঁ খুব ভাল লাগিছে আগত আছে বহুত ধুনীয়া চৰাই আছে চাগে বিদেশীয়ে ডাউক চৰাই পেডেল বোট খুব ভাল লাগিছে কাষত আছে পদুম ফুল ইয়াৰ পেডেল মাৰি আছোঁ নগৈছে আগফালে তো এইফালে পূৰা মানে পানীখিনি এনেকৈ বৈ আছে পূৰা পেডেল বোটৰ পিছফালে এনেকৈ পানীবিলাক বৈ থাকে
তো এইফালে অপূৰ্ব বকি আছে ব্লগত হেণ্ডেল পুনাও এটা হেণ্ডেল খুব ভাল লাগিছে ভাল লাগিছে আপোনালোকে এনেকৈ এনজয় কৰিব আপোনালোকে সকলোৱে বন্ধু বান্ধৱ আপোনালোকে দাদা বাইদেউ মানে যোনে যোনে চাইছে সকলোৱে কৈছোঁ মাজে সময়ে এনেকৈ এটা দিন উলিয়াই উপভোগ কৰিব লাগে সদায় নহয় নিজৰ কামো কৰিব লাগে উপভোগ কৰিব লাগে খুব ভাল লাগে বিৰতিৰ মাজত এনেকৈ এনজয় কৰিব লাগে এটা দিন খুব ভাল লাগিছে এতিয়া যাওঁ আৰু গন্তব্য স্থানলৈ তাৰপিছত ভিডিঅ'টো এণ্ড কৰিব লাগিব বহুত দীঘল হৈ গৈছে তো এনেকৈ আজি দিনটো অতিবাহিত কৰিলোঁ অপূৰ্ব আৰু মই পেডেল বৰ্ডিং কৰিলোঁ ভাল লাগিলে পেডেল বৰ্ড কৰিলোঁ আৰু এনেকৈ মাজে সময়ে আহিব লাগে ওলাই আহিলে ভাল লাগে আৰু মনবিলাক কৰ্মক্ষেত্ৰত এনি টাইম ব্যস্ত হৈ নাথাকি এনেকৈ মাজে সময়ে ওলাই আহিলে ভাল লাগে তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ মানে ধন্যবাদ